নমস্কাৰ বন্ধুসকল, সকলোৱে চাগে ভালে আছে। ময়ো ভালে আছোঁ। যোৱাকালি মোৰ এটা বিশেষ দিন আছিল। যোৱাকালি মানে 4 তাৰিখে মোৰ ছোৱালী অন্নপ্ৰসন্ন সৰুকৈ পাতিছোঁ। মানে অকল ঘৰৰ মানুহখিনিক লৈ এয়া আছিল। প্ৰথমে পানী তোলা পৰ্ব, এইবিলাক মই নাজানো, কিন্তু মানে ওচৰৰ খুৰীহঁতে ক'লে যে অলপ সৰুকৈ হ'লেতো পাতিছ, গতিকে পানীখিনি তোলোঁ। এতিয়া পানী তুলিবনো ক'ত যাওঁ, গতিকে ওচৰতে বাইদেউৰ ঘৰ, তাতে আমি এনেকৈ বাল্টিং এটাত পানী লৈ তেনেকৈ পানী তুলিলোঁ। ভাল লাগিল। তাৰপিছত এয়া হ'ল ছোৱালীজনী মোৰ, তাই তাৰমানে কালি ইমানে গা ধুব মই চৰিয়াটোৰ পৰা দাঙি লৈছে। হেৰি কৰি কলপুলিও পুতিছে খুৰীহঁতে। আচলতে এটা ফূৰ্তি দিয়কচোন, কলপুলি সৰু এটা পুতিছে। তাৰপিছত মই এনেকৈ নিয়ম কৰি তাইক গা ধুৱাই দিলোঁ। গৰম পানী বেছি এয়া হৈ গ'ল তাই গা ধোৱা। ভাত মুখত দিয়াৰ কাৰণে মাহীয়েকে কাম পোৱা নাই। এয়া এইখিনি কাম কৰি আছে, ডেক'ৰেশ্যনৰ কাম, তাতে ভাত খুৱাব। এয়া ডেক'ৰেশ্যন এনেকৈ কৰিছে তাই। সৰু সুৰাকৈ কৰিছোঁ, মানে ঘৰৰ মানুহখিনিয়ে অকল এইবিলাক কৰিছে। তাই বোলে কৰে এইখিনি। মই বোলো কৰ, চাই দিয়া তুমি চাই দিয়া। আন্ধাৰ হৈছে। চাওঁ। পায়স বনোৱাত মগ্ন। পায়স বনাই আছোঁ মোৰ ছোৱালীৰ কাৰণে। শৰাই এখন বঢ়োৱা গৈছে। গতিকে খুৰীয়ে শৰাই এখন পাতিছিলে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ যাতে ছোৱালীজনীৰ মানে দিনবোৰ ভালকৈ যায়। এয়া আহিল আজি মেইন পৰ্ব। তাই এনেকৈ গোটেই চুবলৈ দিলে। প্ৰথমে চুলে তাই চিলেটখন, তাৰপিছত ধৰিলে ধানখিনিত, তাৰপিছত কিতাপখনত ধৰিলে। ভাল লাগিল গোটেইখিনি। তাৰপিছত কিতাপখন ধৰি একেবাৰে খায়ে তাই বাগৰিয়ে গ'ল তেনেকৈ। তাৰপিছত চিলেটখন এনেকৈ দাঙি ধৰিছে একেবাৰে, তাইক মানে চিলেটখন লাগে। তাৰপিছত চবেই কৈছে কিবা আৰু উঠাব দিয়া, সেইকাৰণে তাই একেবাৰে গোটেই ডলাখনকে উঠাই ল'লে। এয়া হ'ল মোমায়েকে এতিয়া পায়স মুখত দিছে। দিয়াৰ পিছত এনেকৈ ভাতখিনি খাই দিলে আজি মেইন কাৰ্যটো। তাৰপিছত এয়া হ'ল দেউতাকে অলপ পায়স দিলে মুখত। তাৰমানে আমাৰ এইখিনিৰ অঞ্চলৰ মানুহবিলাকে ইমানেই ভাল পায়, ইমান মৰম কৰে, গতিকে চবেই আগবাঢ়ি আহিলে তাইক ভাত মুখত দিবলৈ। এয়া হ'ল ককাক, চবেই অলপ হ'লেও ভাত মুখত দিছে তাইক আজি। দেউতা, শহুৰ দেউতা, ককাক। এয়া হ'ল মোৰ দেউতা, এইটো হ'ল মোৰ বাৰ শাহুৱেক। তাই মিঠা পাইছে যে একেবাৰে মানে ভাল পাইছে আৰু খাই। কি বা দিছে মোক, চবেই দেখোন খুৱাই আছে, সদায় চাইহে থাকে তাই, বেয়াও লাগে। তাৰপিছত এয়া মোৰ দেউতাই, এয়া মোৰ মায়ে। আচলতে মোৰ মা নাই, মা ঢুকাইছে। মোক বিয়াত মানে কন্যাদান দিছিল এই দেউতাই।
গতিকে এতিয়া সেইটো মোৰ মা দেউতা, তাৰপিছত এয়া মোৰ বা, এয়া হ'ল তাইৰ মাহী আইতা, মোৰ মাহী মানে এখেতৰ মোৰ হাজবেণ্ডৰ মাহীয়েক, আৰু এইটো হ'ল ভাইটি হাজবেণ্ডৰ মাহীয়েকৰ ল'ৰা। এয়া হ'ল বৌ, আমাৰ ওচৰতে থাকে, মানে সৰুৰ পৰা পাইছোঁ, নিজৰ নিচিনাই হৈ গৈছে এতিয়া। এয়া হ'ল খুৰী আমাৰ ওচৰৰ, চবেই অলপ অলপ তাইক খুৱাই দিছে। মই ভিডিঅ' কৰি থাকিলোঁ। এয়া হ'ল বাইদেউৰ দেওৰেক, আৰু চবেই খুৱাওঁতে খুৱাওঁতে মই ভিডিঅ' কৰি থাকিলোঁ। তাৰপিছত যেতিয়া মোৰ টাইম আহিল, তাইক ধুনীয়াকৈ খুৱাই আছে, খুৱাইছে। গোটেই আঙুলিটোৱে যেন খাই দিব। অকণমান পানীও থৈ দিয়া। মোৰ যিহেতু ভণ্টি নাই, ভণ্টি হৈছে আমাৰ বাইদেউৰ মামায়েকৰ ছোৱালী, আমি ভিনদেউৰ মামায়েকৰ ছোৱালী, তাইৰ ওচৰতে থাকে। গতিকে তাইৰ মোৰ নিচিনা ভণ্টিৰ দৰে, তাই মাহীয়েকে, তাই মানে এইৰ লগত খুব মানে থাকে আৰু ভাল পায়। মোৰ ভিডিঅ'টো নাই যিহেতুকে, সেইটো কাৰণে মোৰ ফটোৱে উঠোৱা গৈছিল, ফটোকে দি দিলোঁ মই। লাষ্ট এণ্ডিঙত এনে ফটোবোৰ অলপ অলপকৈ দি দিছোঁ চবৰে। ফটোবিলাক ভাল হৈছে। আইতাক, ককাক, মামায়েক, তাৰপিছত এইজন হৈছে ডাঙৰ মামা। আজিলৈ ব্লগটো মই এইখিনিতে সামৰিছোঁ।